हेलो फ्रेंड्स की खबर आशा करूँ आपलोक भाले आछे। आज आमी এই প্লাষ্টিকৰ বটলৰ পৰা ৰছী বনাবলৈ এটা বস্তু বনাম আৰু এই বটলৰ ৰছী আপুনি প্লাষ্টিকৰ ৰছীৰ দৰে বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব পাৰিব। এনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল মই এডাল 18 সেন্টিমিটাৰ কাঠৰ টুকুৰা ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে যদি পাৰে অকমান ভাল ডাঠ কাঠৰ টুকুৰা ব্যৱহাৰ কৰিব। আৰু মই এই কাঠৰ টুকুৰাডালত মই 3 সেন্টিমিটাৰ চিন দি লৈছোঁ মাজেৰে আৰু হাফ সেন্টিমিটাৰ এৰি আকৌ মই এনেকুৱা এডাল চিন দি লৈছোঁ। এনেকৈ 3 সেন্টিমিটাৰ আৰু হাফ সেন্টিমিটাৰ বেছিকৈ গৈ এনেকুৱা এডাল চিন দি লৈছোঁ। এতিয়া এই চিনক চিনে আমি কাটিব লাগিব। এইটো কমপ্লিট কাটিব লাগিব আৰু এই পিনে হাফকৈ কাটিব লাগিব। মই এডাল হেকচু ব্যৱহাৰ কৰি ইয়াত কাটিবলৈ আৰম্ভ কৰিছোঁ। কাঠডালৰ মাজৰ ইয়াৰ অংশটো যদি বন্ধ হৈ যায় তেনেহ'লে আপোনালোকে হেকচুখন ব্যৱহাৰ কৰি ফাকটো ওলাই ল'ব এনেকৈ। এতিয়া আমি কাঠ পেঞ্চিল জুম কৰা এটা মেচিনৰ পৰা এই ব্লেডখন ওলাই ল'ম। এতিয়া আমি এই ব্লেডখন কাঠডালত এনেকৈ দি দিম আৰু তাৰপিছত ব্লেডখন যাতে ওলাই আহিব নোৱাৰে তাৰ বাবে আমি দুটা স্ক্ৰু ব্যৱহাৰ কৰিম, ইয়াত এটা আৰু ইয়াত এটা। এনেকৈ দুটা স্ক্ৰু ব্যৱহাৰ কৰিম। পাতল কাঠত স্ক্ৰু সোমালে কাঠডাল ভাঙি যাব পাৰে, সেয়ে মই আপোনালোকক ডাঠ কাঠ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিম। আপোনালোকে স্ক্ৰুটো দিয়াৰ বাবে এটা হাতুৰি ব্যৱহাৰ কৰিব পাৰে। স্ক্ৰু দুটা এনেকৈ লগাই লোৱাৰ পাছত ব্লেডখন ইয়াত সোমাই দিব, তাৰপিছত স্ক্ৰুকেইটা টাইট কৰি দিব। এনেকৈ আপোনালোকে নাট দুটা লগাই দিব। প্লাষ্টিকৰ পৰা ৰছী বনোৱা মেচিনটো আমাৰ বনোৱা হৈ গ'ল। এতিয়া আমি এইটো টেষ্টিং কৰিব লাগিব আৰু টেষ্টিং কৰাৰ বাবে আমাক এটা প্লাষ্টিকৰ বটলৰ দৰকাৰ হ'ব। মই বটলটোৰ পৰা উখৰা মুখৰা অংশখিনি কাটি দিম। বটলটো যিমানে আমি প্লেন ব্যৱহাৰ কৰিম সিমানে ৰছীডাল ওলাবলৈ সুবিধা হ'ব। আহক তেনেহ'লে এইটো টেষ্ট কৰি চাওঁ। বটলটো আমি প্ৰথমতে অকণমান বেঁকাকৈ লৈ টানিব লাগিব, তাৰপিছত ৰছীডাল ওলাই আহিলে আমি ৰছীডাল টানিব লাগিব। আপোনালোকে দেখিব পাৰিলে আমি বটলৰ পৰা ৰছীডাল বনাই ল'লোঁ আৰু আপোনালোকে এই ৰছীডাল বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে গুণাৰ ঠাইত এই বটলৰ ৰছীপাতো ব্যৱহাৰ কৰিব পাৰিব। গুণা মামৰ ধৰি ছিঙি যাব, কিন্তু এই বটলৰ ৰছীপাত কেতিয়াও ছিঙি নাযাব। মই আপোনালোকক ক'ল্ড ড্ৰিংকৰ প্লেইন বটল ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিম, কিয়নো মই পানী বটলত এইটো টেষ্ট কৰি চাইছিলোঁ, কিন্তু পানী বটল পাতল বাবে ৰছীকেইডাল ছিঙি যায়। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু মোৰ ইউটিউব চেনেলৰ বাকীবোৰ ভিডিঅ'ৰ পৰা চেক কৰি চাব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি হেল্প কৰি দিব।